নমস্কাৰ সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ধুনীয়াকৈ ওলাই লৈছোঁ দেই, অকণমান বাহিৰলৈ ওলাই যাওঁ বুলি। আৰু কি কাৰণে ওলাই গৈছোঁ আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকিব। এতিয়া ব'লক যাওঁ। আৰু যিহেতু আমি থাৰ্ড ফ্ল'ৰত থাকোঁ, সেইকাৰণে অকণমান কষ্ট হয় উঠা নমা কৰিবলৈ। মই বেছিভাগ নাহোঁৱে তললৈ নামি, একদম দৰকাৰ হ'লেহে আহোঁ, কাৰণ আজি আহিবই লাগিব, নাহিলে নহ'ব। সেইকাৰণে আহিছোঁ আৰু তেনেকৈ উপায় নাই। তো এয়া এতিয়া খোজকাঢ়ি যাব লাগিব অকণমান ওলাই, কাৰণ কিবা এটা আনিবলৈ যাওঁ মই। মানুহজনে কৈছে লগতে যাওঁ ব'লা বুলি, কিন্তু মই ভাবিলোঁ দুদিনমান বাহিৰলৈ ওলাই অহাই নাই, ভাবিছোঁ খোজকঢ়াও হৈ যাব, স্বাস্থ্যৰ কাৰণেও ভাল ন অকণমান খোজকাঢ়িলে। তো খোজকাঢ়িয়ে যাওঁগৈ। ভাবিছিলোঁ মানুহ ৰাস্তাত লগ পাম, কিন্তু লগ নাপালোঁ, কাৰণ আজি বতৰটো খুব বেছি বেয়া হয়। শনিৰে এই টাইমত ৰ'দ ওলাই থাকে, কিন্তু আজি বতৰটো একদম গোমোৰা। একো নাই, মোবাইলটো আছে, কেমেৰা অকণমান কৰি লৈ গৈ থাকোঁ। আৰু আজি আহি পাই দেখিছোঁ দোকান, ইয়াৰ পৰা গিফ্টেই গিফ্ট, কাৰণ আজি ময়ো গিফ্ট ল'বলৈ আহিছোঁ। যিহেতু বাৰ্থডে পাৰ্টি এটা আছে আমাৰ ব্লগতে, তো তাৰ কাৰণে এটা বাৰ্থডে গিফ্ট ল'বলৈ আহিলোঁ। কাৰণ এবছৰীয়া ছোৱালীৰ বাৰ্থডে হয়, তো কি ল'ম কি নল'মকৈ এইজনীকে বিচাৰি পালোঁ, এই দলজনীকে লৈ ল'লোঁ। লগতে এডাল চুলিত মৰা বেল্ট, আৰু লগতে লাগি থকা পাচলি দোকানখনৰ পৰা পাচলি অকণমানো লৈ ল'লোঁ, কাৰণ মাইকী মানুহ যে আহিছোঁ যেতিয়া লৈ যাওঁ আৰু ন। তো ইয়াতো লৈ ল'লোঁ কিবা কিবি অকণমান। আৰু এতিয়া যাওঁ সোনকালে, কাৰণ এতিয়া বাৰ্থডেলৈ যাব লাগিব, ৰেডি হ'বগৈ লাগিব। তো এতিয়া কাম বন কৰি মেলি ল'লোঁ, তাৰপাছত ৰেডি হৈ ল'লোঁ, আৰু এই চেলোৱা চুটযোৰ পিন্ধি লৈছোঁ। এনেকৈ নাযাওঁ আকৌ দেই, ষ্টাইল মাৰি যোৱা নাই, চুৱেটাৰ পিন্ধিব লাগিব, নহ'লে মৰিব লাগিব, বহুত বেছি ঠাণ্ডা হয়। আৰু কিন্তু কিছুমানেতো এনেকৈ নিপিন্ধাকৈ আহে দেই, আচৰিতে পাওঁ আৰু কেনেকৈ থাকে জানো ইমান ঠাণ্ডাত। কিন্তু মই এতিয়া পিন্ধি ল'ব লাগিব, কাৰণ ঠাণ্ডাটো মই সহ্য কৰিব নোৱাৰোঁ, খুব বেছি ঠাণ্ডা মোৰ কাৰণে। তো এই জেকেটটো পিন্ধি ল'লোঁ। প্ৰথমতে চুৱেটাৰ এটা পিন্ধিছোঁ, চুৱেটাৰটো কামত নিদিলে, ঠাণ্ডা লাগিলে, তো জেকেটটোকে লগাই ল'লোঁ। আৰু ঠাণ্ডা দিনটো সেইটোৱে ভাল আৰু ন, তলত যিয়ে নিপিন্ধকলে ওপৰত জেকেটটো হ'লে হয় আৰু, ষ্টাইলৰ কথা নাই। তো এতিয়া যাওঁ ব'লক। আৰু আহি পাই গ'লোহি, অকণমান ডেক'ৰেশ্যনৰ কাম আৰম্ভ হৈয়ে আছে, তাৰমানে শেষ হোৱাই নাই। তো এই পোৱালীজনী বাৰ্থডে হয়, ইমান বেছি আমনি কৰিছে, জ্বৰ হৈছে তাই। কিন্তু মোৰ ওচৰত থাকিলে কি হয় জানো, মই অকণমান দেৰি লৈ দিলোঁ, চাওকচোন কিমান ধুনীয়াকৈ আছে। তাৰপিছত কেক কাটিব হ'ল, কেক কাটিব হওঁতে আকৌ কান্দন। উপায় নাই আৰু, সৰু ল'ৰা ছোৱালী এনেকুৱা হয়েই, কাৰণ জ্বৰ হৈ আছে। আৰু সিহঁতক কেকটো খুৱাই নিদিয়ে, চাওকচোন কেক কাটে কিন্তু পোৱালীজনীক খুৱাই নিদিয়ে, আমি খুৱাই দিওঁ ন। তাৰপাছত ইয়াতে আমাকো দিলে খাবলৈ বুলি, ধুনীয়াকৈ বহুত কিবা কিবি দিছে, খাই ল'লোঁ। এইবিলাক চব বেলেগৰ হয়, আমাৰ অসমৰ কোনো নাই। তো মই অসমতে ভিডিঅ'টো, অসমীয়া ভাষাত, আমাৰ ভাষাত ভিডিঅ'টো বনাইছিলোঁ। তো সিহঁতে ভাবিছে কি ভাষা কৈছে এনেকৈ বুলি, এই পোৱালীজনীয়ে কেনেকৈ চাব দেই, তাই ভাবিছে কি ভাষা কৈছে আন্টিয়ে। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল লাগিলে লাইক কৰিব, ফ'ল' কৰা নাই যে ফ'ল' কৰি দিব, আৰু কমেণ্ট এটা কৰি দিব। আজিলৈ বাই বাই।